অসমীয়া অধ্যয়নলৈ আপোনালোক সকলোকে স্বাগত জনালো। আজি আমি এই ভিডিঅ'টোত আগবঢ়াম অসমীয়া ব্যাকৰণৰ কেইটামান অতি গুৰুত্বপূৰ্ণ জতুৱা ঠাঁচ আৰু তাৰ অৰ্থ। আইধৰ বাইধৰ ইয়াৰ অৰ্থ হৈছে নিৰুপায় হোৱা অৱস্থা। আউলি বাউলি ইয়াৰ অৰ্থ হৈছে বলিয়াৰ নিচিনা হোৱা। আজোৰ পিজোৰ ইয়াৰ অৰ্থ হৈছে টনা আজোৰা। আতুম টোকাৰি ইয়াৰ অৰ্থ হৈছে পৰিপাটি। আকালৰ ভাত ইয়াৰ অৰ্থ হৈছে মহা বিপদৰ সময়ত পোৱা সহায়। আদব কাইদা ইয়াৰ অৰ্থ হৈছে কৌশল। যেনে হাবিত হাতী ধৰাৰ কিছুমান বিশেষ আদব কাইদা আছে। আৰণি পুৰণি অতি প্ৰাচীন। আলৈ বিলৈ দুখ দুৰ্গতি। আঠে বেঠে অতি আদৰ কৰি। পাহাৰীয়া মানুহে ভৈয়ামৰ মানুহ পালে বৰ আঠে বেঠে আদৰে। তেনেকুৱা ধৰণৰ। নেক্সট উগুল থুগুল। উগুল থুগুল মানে হৈছে অস্থিৰ। উচপিচনি উচপিচ কৰা কাৰ্য। মেলত ভালেমান পলম হোৱাত ঘৰলৈ যাবলৈ তেওঁৰ উচপিচনি লাগিল। উহুৱা জৱৰা সুধা পানীত সিজোৱা শাক পাচলি। কাণে কাণ মাৰি মানে হৈছে টনাটনি। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাতুলে কাণে কাণ মাৰি উত্তীৰ্ণ হল। তেনেকুৱাকৈ বাক্য হ'ব পাৰে। নেক্সট কাণ সমনীয়া। কাণ সমনীয়া মানে হৈছে সমান ওখ। কাণ খাৰ দে মনোযোগ দে। খোলা খুলি স্পষ্ট। গা ঘেলা তাৰ অৰ্থ হৈছে কাম বন নকৰি ধুন মাৰি ফুৰা। গাই বাইচা কোনো কাম কৰিবলৈ যত্ন কৰা। গছত তুলি গুৰি কটা মানে আগে উৎসাহ দি পিছত ঠগোৱা। আমি কাকো গছত তুলি গুৰি কাটিব নালাগে। ঘুপঘুপীয়া মানে একোকেই নেদেখা। ৰান্ধনী ঘৰবোৰ ঘুপঘুপীয়া আন্ধাৰ হ'ব নালাগে। ঘোপা চকোৱা মানে দকৈ বহা চকু। চকু মুদা কুলি ফাঁকি দি খোৱা মানুহ। এই পৃথিৱীত বহুত চকু মুদা কুলি আছে। চুকৰ ভেকুলী মানে আও ভাও নোপোৱা মানুহ। আজিৰ যুগৰ গাঁৱলীয়া মানুহ চুকৰ ভেকুলী হৈ থকা নাই। তেনেকুৱাকৈ বাক্য হ'ব পাৰে। চৰাচৰ গুৰু মানে জগতৰ গুৰু। জল জল পট পট মানে স্পষ্ট। চুচুক চামাক মানে আশংকা। চুপতা চুপতি এজনে আনজনক ইটিকিং কৰা। চেডেলি ভেদেলি ইয়াৰ অৰ্থ হৈছে চেৰেলি বেৰেলি। বাক্য যদি ৰচনা কৰিবলগীয়া হয় তেন্তে হ'ব পাৰে শৰাইঘাটৰ যুদ্ধত মোগল সৈন্য চেডেলি ভেদেলি হৈছিল। জাত চাই কঠীয়া বাপেক মাক চাই ল'ৰা। জাৰি জোকাৰি মানে ভালদৰে চাই। টোপাই বুৰমাৰ একেবাৰে মিছা কোৱা। দুম চোৰ মানে অঘাইটং চোৰ। নেক্সট ঢোলৰ লগৰ টেমেকা ডাঙৰ মানুহৰ লগত ফুৰা সামান্য মানুহ। ঢোলে ডগৰে ধুমধাম কৰি। তৰা নৰা ছিঙি বৰ বেগাই। তিনিমুনি বাট তিনিটা বাট লগ হোৱা ঠাই। দুধুৰ মুধুৰ মানে ঠিৰাং নোহোৱা। দাতা কৰ্ণ মানে মহা দানী মানুহ। দুখেই কুলাই বাচি নধৰা। মহা দুখ। ধুদৰ পচলা ইয়াৰ অৰ্থ কি জানেনে? ইয়াৰ অৰ্থ হৈছে অকামিলা। পানীৰ তলৰ কাঁইট অজ্ঞাত শত্ৰু। পুলুক পালাক কামৰ পৰা গা এৰি দিয়া। পেট কপটীয়া পেটৰ কথা ভাঙি নোকোৱা মানুহ। পেটে ভাতে খা কোনো ৰকমে খাই জীয়াই থকা। বিধিৰ লিখন মানে ভাগ্য। পগলী ভকত মানে ভিতৰি দুষ্ট বাহিৰত শান্ত। মুধা ফুটা ইয়াৰ অৰ্থ হৈছে উচ্চপদস্থ জাকত জিলিকা। জাউঠি যোগীয়া মানে চিৰস্থায়ী। সহাগনীয়া শব্দৰ অৰ্থ হৈছে সদায় সতৰ্ক হোৱা। সাতাম পুৰুষীয়া শব্দৰ অৰ্থ পুৰণিকলীয়া ৰীতি। আওকাণ কৰ অৱহেলা কৰ। আমোদ কৰ উপভোগ কৰ। কাণতাল মাৰ মানে কলা হৈ যা। কাহ পৰি জিন যা হাই উৰুমিৰ পাছত একেবাৰে নিস্তব্ধ হোৱা। কোচপাত প্ৰসাদ বা ভিক্ষা খোজ। খটা দি ইয়াৰ অৰ্থ হৈছে কৃতজ্ঞতা নজনোৱাত সোঁৱৰাই দিয়া। খচকয় কৰ ইয়াৰ অৰ্থ হৈছে তাড়াতাড়ি কৰ। খাচ খা মানে উপযুক্ত হ। গড় লাগ উপযুক্ত হ উপযুক্তভাৱে কামত লাগ। ঘোপা কৰ মানে খং কৰিছা। চখা মানে আচৰিত হ। চিলিম চিক
শেষ আশাও নাইকিয়া হ ঠেহ পাত মানে আপত্তি কৰি আদৰ জনাই থাক ডাংকুপ মৰা গৰ্ব কৰা পাল খা সুবিধাৰ দুৰ্ভাগ্য উপস্থিত হ গাই বাই চা ইয়াৰ অৰ্থ হৈছে কিছু পৰিমাণে যত্ন কৰিছা মুখৰ ভাত কাঢ়িনে ইয়াৰ অৰ্থ হৈছে পোৱা সুবিধা জোৰ কৰি কাঢ়িনে হাতলৰ শব্দৰ অৰ্থ হৈছে চুৰ স্বভাৱৰ হাত দীঘল মানে ক্ষমতাশালী হাত জোৰ কৰ মানে বিনয় প্ৰাৰ্থনা জনা হাত টান মানে হৈছে কৃপণ মূৰ খা মানে মৃত্যুৰ কাৰণ হ পেট ভাতো মানে হৈছে পেটত বহু কথা ৰাখি প্ৰকাশ নকৰা মানুহ পেটে ভাতে খা মানে জমা নকৰাকৈ কোনোমতে খাই থাক মাটি কৰ ইয়াৰ অৰ্থ হৈছে নষ্ট কৰ গছত উঠা ছোৱালী ইয়াৰ অৰ্থ হৈছে দুষ্ট ছোৱালী খাই পাত ফলা ইয়াৰ অৰ্থ হৈছে অশলাগী অকৃতজ্ঞ টোপাই বুৰ মাৰ ইয়াৰ অৰ্থ হৈছে হুমুলি মিছা মাত আখৈ মাত আলাসৰ লাৰু ইয়াৰ অৰ্থ হৈছে অতি আদৰৰ অজিন পাটকি ইয়াৰ অৰ্থ হৈছে দণ্ডুৰা দুষ্ট ডলাৰ বগৰী ইয়াৰ অৰ্থ হৈছে ঘনাই মদ বা বাসস্থান হলোৱা মানুহ নপতা ফুকন মানে হৈছে নিজকে বৰ লোক বুলি দেখুওৱা মানুহ